যি সপোন আগত লৈ তুমি দিনে ৰাতিয়ে ইমান সেই সপোন বাটত বাধা যি সপোন আগত লৈ তুমি দিনে ৰাতিয়ে ইমান বৰ কষ্ট কৰি গৈ আছা সেই সপোন বাটত বাধা বিঘিনি যি সপোন আগত লৈ তুমি দিনে ৰাতিয়ে ইমান বৰ কষ্ট কৰি গৈ আছা কি হ'ল আজি বৰ টেনশ্যন যেন পাওঁ শেষ সকলো শেষ মোৰ সপোন আৰু কেতিয়াও পূৰণ নহ'ব কিয় এনে কি হ'ল তোৰ লগত আমাৰ ঘৰলৈ আজি এজন মানুহ আহিছিল তাৰপিছত মানুহজনক মই চিনি নাপাওঁ আহিয়ে পানী এগিলাচ খুজিলে আপুনি কিয় বা আহিল আজি আমাৰ ঘৰতো কোনো নাই জানো মই আপুনি কেনেকৈ জানিলে ভূত ভৱিষ্যত বৰ্তমানৰ কথা মই সকলো জানো আনকি তোমাৰ ভৱিষ্যতৰ কথাও মই জানো তাৰমানে আপুনি ভৱিষ্যত জ্ঞানী আপুনি বেয়া নাপাব মই সেইবোৰ বিশ্বাস নকৰোঁ বিশ্বাস কৰা নকৰা সেইটো তোমাৰ কথা কিন্তু তোমাৰ আহিবলগীয়া দিনবোৰ যে ইমান এটা ভাল নহয় সেইটো মই জানো যি সপোন আগত লৈ তুমি দিনে ৰাতিয়ে ইমান বৰ কষ্ট কৰি গৈ আছা সেই সপোন বাটত বাধা বিঘিনিয়ে পৰি আছে আৰু হ'ব মই এনেও সেইবোৰ বিশ্বাস নকৰোঁ আৰু আপুনি এতিয়া যাব পাৰে ঠিক আছে কথাটো এবাৰ ভাবি চাবা মই আহিছোঁ কিন্তু তই মোৰ কেতিয়াৰ পৰা বিশ্বাস কৰা হলি তই অন্ধবিশ্বাসী ৰজা এজনৰ কাহিনী এটা পঢ়িছিলি মনত আছে কাহিনী নাই মনত পৰা নাই এতিয়া মই মনত পেলাই দিছোঁ শুন সেই ৰজাজনে তেওঁৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত এগৰাকী জ্যোতিষীক মাতি আনিলে আৰু নিজৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিলে ৰাজসভাত সেইদিনা মন্ত্ৰী উপস্থিত নাছিল জ্যোতিষীয়ে গণনা কৰি 2 মাহ পিছত ৰজাৰ মৃত্যু হ'ব বুলি ক'লে আৰু সেইমতে ৰজায়েও কথাটো সম্পূৰ্ণ বিশ্বাস কৰি ল'লে সেইদিনাৰ পৰা ৰজাই নাখাই নুশুই কেৱল নিজৰ আহিবলগীয়া মৃত্যুৰ চিন্তাত ডুবি থাকে আৰু ঠিক সেই সময়তে বিদেশ ভ্ৰমণলৈ যোৱা মন্ত্ৰীগৰাকীয়ে ঘূৰি আহি ৰাজপ্ৰাসাদ পাইছিল আৰু
ৰজাৰ সমস্ত ঘটনা গম পাই ৰজাৰ ওপৰত খং উঠিছিল। এইবাৰ মন্ত্ৰীয়ে জ্যোতিষীগৰাকীক ৰাজসভালৈ মাতি আকৌ এবাৰ ৰজাৰ ভৱিষ্যতৰ বিষয়ে সুধিলে আৰু জ্যোতিষীগৰাকীয়েও সেই আগৰ উত্তৰকে দিলে। তাৰপিছত মন্ত্ৰীয়ে জ্যোতিষীগৰাকীক জ্যোতিষীৰ নিজৰ ভৱিষ্যতৰ বিষয়ে সুধিলে। জ্যোতিষীয়েও আৰু 20 বছৰ জীয়াই থাকিম বুলি মন্ত্ৰীক ক'লে। লগে লগে মন্ত্ৰীয়ে নিজৰ তৰোৱালখন উলিয়াই জ্যোতিষীৰ ডিঙি কাটি দিলে আৰু থিতাতে জ্যোতিষীৰ মৃত্যু হৈছিল। এই ঘটনাৰ পিছত ৰজাই উপলব্ধি কৰিছিল যে জ্যোতিষীৰ কথাবোৰ সত্য নাছিল আৰু তেতিয়াই ৰজাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰি গৈছিল। পিছত সেই ৰজাই সুস্বাস্থ্যৰে 20 বছৰ ৰাজ্য শাসন কৰিলে। কিন্তু এইটো সাধু কথাহে। কিছুমান সাধু কথাই এখন ডাঙৰ কিতাপতকৈ বেছি জ্ঞান দিব পাৰে। মই এতিয়া আগতকৈ বেছি কষ্ট কৰিম। এই চেনেলটোত অতি শীঘ্ৰে সৃষ্টি নামেৰে এটি নতুন অনুষ্ঠান সংযুক্ত কৰা হ'ব। এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকৰ বিভিন্ন ধৰণৰ সৃষ্টিশীল কলা যেনে কবিতা, প্ৰেৰণামূলক গল্প, আবৃত্তি, চিত্ৰাংকন, হস্তশিল্প ইত্যাদি দৰ্শকৰ আগত তুলি ধৰা হ'ব। সৃষ্টিৰ পৰিয়ালৰ যদি সদস্য হ'ব বিচাৰে তেন্তে তলত দিয়া আমাৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।